আগৰ পাৰ্টটো তোমালোকে পাইছিলা ইতিহাসৰ যোনখিনি MCQ আছে সেইখিনি পাইছিলা এতিয়া মই ভূগোলৰ MCQ খিনি দি দিছো যদি তোমালোকে আগৰ পাৰ্টটো চোৱা নাই তেতিয়ালে তোমালোকে ডেসক্ৰিপচনৰ লিংক পাই যাবা তেলে চাই লবা দুটা পাৰ্টে তোমালোকে চাই লবা তো আজি মই ভূগোলৰ দি দিছো অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ MCQ খিনি মই তোমালোকক দিছো চাই লবা ভালদৰে আৰু তোমালোকে গমে পাইছা এইখিনি মৰিগাঁও ডিস্ট্ৰিক্ট একাডেমিক পাব্লিছে কৰিছে মৰিগাঁও ডিস্ট্ৰিক্ট একাডেমিক কাউন্সিলে পাব্লিছ কৰিছে এইখিনি পৰিবেশ আৰু পৰিবেশৰ সমস্যা ইয়াৰ MCQ খিনি তোমালোকে ভালদৰে চাই লোৱা সম্পূৰ্ণ তোমালোকে ভালদৰে চাই লোৱা যদি কিবা বুজি নাপাবা মোক কমেন্টত জনাবা আৰু ইয়াক জলদি তোমালোকে PDF খনো মই দিম তোমালোকে ইমান চিন্তা নকৰিবা আৰু ডেসক্ৰিপচনত ইয়াত মোৰ WhatsAppৰ গ্ৰুপৰ লিংকটো থাকিব তাত তোমালোকে জয়েন হৈ ল'ব পাৰিবা আৰু লগতে তোমালোকে যদি ইয়াৰ আগৰ পাৰ্টখিনি চোৱা নাই তাত চাই ল'ব পাৰিবা আৰু ইয়াৰ যোনখিনি কিনাৰত আছে ইয়াৰ কিনাৰত সম্পূৰ্ণ ইয়াত তোমালোকে সেই উত্তৰখিনি পাই যাবা উত্তৰখিনি তোমালোকে চাই ল'বা এটা পৃথিৱীৰ ভূগোলৰ পৰা এইখিনি ভালদৰে তোমালোকে কোৱেশ্চনখিনি চাই লোৱা পোষ্ট কৰি পিনে লিখি ল'বা যদি কিবা বুজি নাপাবা মোক জনাবা অসমৰ ভূগোলৰ পৰা এইখিনি কোৱেশ্চন দিছে MCQ ইম্পৰ্টেন্ট MCQ আৰু এবাৰ পি ফাইনালত এইখিনি বহুতে কমন আহিছিল ইয়াৰ পৰাই সেইকাৰণে মই তোমালোকক দি দিয়াটো ভাল বুলি ভাবিছো যাতে তোমালোকৰ মেট্ৰিকটো এইখিনি বহুত দৰকাৰী হ'ব পাৰে ইয়াত 16 নম্বৰ কোৱেশ্চনটো চাহ জনগোষ্ঠীসকলে কোৱা ভাষাটো হ'ল কিটো ভাষা কয় মুণ্ডাৰী উত্তৰ হৈছে মুণ্ডাৰী উত্তৰ ওচৰতে কিনাৰতে আছে তোমালোকে ক খ গ বুলি উত্তৰখিনি আছে তোমালোকে চাই ল'ব পাৰা নেক্সট তোমালোকে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা এইখিনি কোৱেশ্চন আছে ভাৰতীয় গণতন্ত্ৰ এইখিনি চাই লোৱা তোমালোকে সম্পূৰ্ণ ভাৰতৰ সংবিধানৰ বৃত্তিস্বৰূপ বুলি কাক আখ্যা দিয়া হয় ইয়াৰ উত্তৰটো হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ তো তোমালোকৰ উত্তৰখিনিও কিনাৰত পাবা ইয়াৰ প্ৰশ্নখিনি এইখিনি হয় তোমালোকে সম্পূৰ্ণ ধুনীয়াকৈ লিখি ল'বা চাই পিনে যদি কিবা বুজি নাপাবা মোক কমেন্টত জনাবা আৰু যদি ভিডিওটো ভালো লাগে মোৰ এবাৰ ভিডিও লাইক কৰি পিনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাইও থাকা পিছলৈকে আৰু মোক কৈ আছো হোৱাটছআপৰ গ্ৰুপ এটা আছে মোৰ তাত তোমালোকে লিংক পাবা ডেসক্ৰিপচনৰ লিংক পাবা তাত জয়েন হৈ ল'বা তোমালোকে আৰু ইয়াৰ যোনটো ভিডিওটো নেক্সট পাৰ্ট আছে তাত মানে আগৰ যোনটো 1 নম্বৰ পাৰ্টটো আছিলে তাত তোমালোকে লিংক পাবা ডেসক্ৰিপচনত তাৰ পৰা তোমালোকে হেতু ভিডিও চাই ল'ব পাৰিবা তাত ইতিহাসৰ সম্পূৰ্ণ কোৱেশ্চনখিনি দিয়া আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা পৰা এইখিনি কোৱেশ্চন দিছে সম্পূৰ্ণ MCQ খিনি তোমালোকে লিখি ল'বা কাৰণ পি বোৰ্ডত এইখিনি কোৱেশ্চন আহি গৈছে অৰ্থনৈতিক উন্নয়ন ইয়াৰ পৰা এইখিনি কোৱেশ্চন দিছে তোমালোকে ভিডিওটো এবাৰ পোষ্ট কৰি পিনে ভালকৈ চাই লিখি ল'বা হা তো যদি ভিডিওটো ভাল লাগিল মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবা ইমানে আজিলৈ ভিডিওটো আৰু যদি চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো লাইকো কৰি দিবা এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ তো ধন্যবাদ তো আগৰখিনি তোমালোকে ডেসক্ৰিপচনত পাই যাবা পাৰ্ট 1 খিনি এইখন মই তোমালোকক কৈছিলো যোনটো মৰিগাঁও জিলা অধিবিদ্যা পৰিষদৰ পৰা এইখিনি পাব্লিছ কৰিছে তেতিয়ালে আজিলৈ ইমানে ধন্যবাদ